বন্ধুসকল আজি আপোনালোকক এটা লাভ ষ্টৰী শুনাম ইয়াত ল'ৰাটোৰ নাম হৈছে ৰাজীৱ বুঢ়া আৰু ছোৱালীজনীৰ নাম হৈছে কৰবী শইকীয়া তো আহকচোন কাহিনীটোৰ ফালে আগবাঢ়ো যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক না লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেন্ট কৰি জনাব দেই আশা থাকিল থ্যাংক ইউ হেল্ল' কোৱা কি ক'বলগীয়া আছে আজি অলপ ফুৰিবলৈ যাম আহিবা নেকি নাই মই নোৱাৰিম আৰু শুনা মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিম আৰে তুমি বলিয়া হলা নেকি হয় মই বলিয়া হৈছিলোঁ তোমাৰ নিচিনা এটাৰ লগত ৰিলেশ্যনশ্বিপত থকাৰ সপোন দেখিছিলোঁ মই হয়তো সেয়াই মোৰ পাগলামি আছিল এতিয়া তোমাৰ কাৰণে মোৰ ঠাইত অলপো সময় নাই ইটছ অভাৰ মই জানো মোৰ ভাল পোৱাত মাথো দুটামান দামী বস্তুৱে কমি আছিল যিকেইটা দিবলৈ মই সক্ষম নাছিলোঁ তুমি যোৱা যদি তুমি সপোন পূৰাবলৈ বেলেগ পথ বিচাৰি পাইছা যোৱাৰ আগতে এটা কথা শুনি যোৱা তুমি কাৰোবাক কন্দুৱাই নিজৰ সপোন কেতিয়াও পূৰাব নোৱাৰা প্ৰায় দুদিনৰ পিছত ৰাজীৱে কৰবীলৈ পুনৰ প্ৰায় ফোন কৰিলে হেল্ল' মই তোমাক কিমান কম আৰু মোলৈ আৰু ফোন নকৰিবা চৰি ভুলতে লাগি গৈছিল অ'কে আৰু এটা কথা শুনা আজি তুমি কৰা ফোন কলটো আৰু আমি দুবছৰে ভাল পোৱাবোৰ ভুলতে হৈছিল বুলি ধৰি লোৱা আৰু মোক পাহৰি যোৱা মইতো আঁতৰাই ল'ম তোমাৰ পৰা মোৰ চকু জুৰি কিন্তু তুমি চকু মেলি ৰাখিবা যাতে তোমাৰ প্ৰিয়জনে তোমাক নেযায় পাহৰি বাই ফৰএভাৰ মই মোৰ জীৱনটো কেনেদৰে গঢ়িব লাগে তুমি মোক শিকাব নালাগে বাই বন্ধুসকল আমি ইমানলৈকে গম পালোঁ যে ৰাজীৱ বৰুৱাৰ ব্ৰেকআপ কেনেকৈ হৈছিল নহয় জানো কিন্তু কাহিনীটো ইমানতে শেষ নহ'ল তেওঁ কাহিনীটো আৰু দীঘল আছে যিটো মই খণ্ড খণ্ড হিচাপে দিম বুলি ভাবিছোঁ তো ইয়াৰ মই নেক্সট পাৰ্ট 2 উলিয়াম যিটো কাৰণে আপোনালোকে অলপ কাম কৰিব লাগিব মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক তাৰপিছত ন'টিফিকেশ্যন বেলটো অন কৰি দিব তাৰপিছত প্লিজ শ্বেয়াৰ কৰিব এণ্ড লাইক আৰু কমেণ্টত আপোনালোকে লিখি দিব পাৰ্ট 2 বুলি তেতিয়াহে মই পাৰ্ট 2 দি দিম তো থেংক ইউ গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ